নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। সফলতা পাবৰ কাৰণে ঘৰত মনে মনে কৰক এই কাম। সফলতা আহিব আপোনালোকৰ হাতৰ মুঠিত আৰু লগে লগে আপোনালোকৰ ঘৰত অৰ্থৰ অভাৱ কমিব আৰু ঘৰত সুখ শান্তিৰ বিৰাজ কৰাত দেখিবলৈ পোৱা যাব। আহক তেতিয়াহ'লে আমি আৰম্ভ কৰোঁ। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আমাৰ সকলোৰে ঘৰত এজোপা তুলসী গছ থাকে। যদিহে নাই আপোনালোকে সেই তুলসী গছ এজোপা ঘৰত লগাই ল'বলৈ চেষ্টা কৰিব। তুলসী গছজোপা ৰাতিপুৱা আপোনালোকে সুন্দৰভাৱে উঠি গা পা ধুই তুলসীৰ তলটোক সুন্দৰকৈ মুচি ল'ব। কিন্তু কেতিয়াও গোবৰ ব্যৱহাৰ নকৰিব তুলসী গছৰ তলত। সুদা পানী বা সুদা মাটি অকণমান দি আপোনালোকে সুন্দৰকৈ মুচি ল'ব। তাৰপিছতেই আপোনালোকে যিকোনো এটা মুদ্ৰা তুলসীজোপাৰ তলত থৈ পূজা কৰিব আৰু সেই তুলসীজোপাৰ তলত মুদ্ৰাটো থৈ দিব গোটেই ৰাতি। ইয়াৰ পিছতেই আপোনালোকে ৰাতিপুৱা উঠি সেই মুদ্ৰাটো আপোনালোকে সুন্দৰভাৱে গা পা ধুই লৈ আপোনালোকৰ মানি বেগত ভৰাই ল'ব। আপোনালোকে দেখিবলৈ পাব অতি কম সময়ৰ ভিতৰতে আপোনালোকৰ ঘৰৰ পৰা দৰিদ্ৰতা দূৰ হ'ব আৰু লগে লগে আপোনালোকৰ যিকোনো কামত হাত দিলে সফলতা নিশ্চিত হ'ব। ২ নম্বৰটো হ'ল আমি সকলোৱে শিৱ মন্দিৰ যাওঁ। বছৰত এবাৰ হ'লেও আমি যিকোনো প্ৰকাৰে শিৱ মন্দিৰ যাওঁৱেই। সেইকাৰণে বন্ধুসকল, আজি মই দ্বিতীয়টো আপোনালোকৰ কাৰণে লৈ আহিছোঁ। আপোনালোকে সোমবাৰ বা বুধবাৰৰ যিকোনো এটা বাৰ বাছি লৈ আপোনালোকে নিতৌ শিৱ মন্দিৰত চাকি জ্বলাব। বেলি বহাৰ লগে লগে আপোনালোকে দেখিবলৈ পাব আপোনালোকৰ সকলো সমস্যা দূৰ হ'ব আৰু লগে লগে মনটো আনন্দ হৈ পৰিব। ঘৰতো সুখ শান্তি বিৰাজ কৰিব। পাৰে যদি আপোনালোকে পদুম ফুলৰ পাহি এগছ শিৱ মন্দিৰত যাওঁতে লৈ গৈ তাত পূজাত দিব পাৰে বা তাত আপোনালোকে দান কৰি আহিব পাৰে। সদায় দিব নালাগে, আপোনালোকে যিকোনো এদিন গৈ দি আহিলেই হ'ব। নিশ্চয়কৈ আপোনালোকে গম পালে কি কি কৰিব দিলোঁ মই। তেনেকৈ আপোনালোকে নিয়ম মানি কৰিলে আপোনালোকে সফলতা পোৱাটো নিশ্চিত। তেতিয়াহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কিবা সমস্যা থাকিলে আপোনালোকে মোক সুন্দৰভাৱে জনাব। মই সকলো সমস্যাৰ সমাধান দিবলৈ আপোনালোকক চেষ্টা কৰিম। তেতিয়াহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।